Hi guys, welcome to my channel Manas Putim Vlogs. আজি এটা নতুন ব্লগ লৈ আহিছোঁ। শেষলৈকে চাবা, লাইক কৰি দিবা, এটা শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা। আজি দেওবাৰ বজাৰ, তাতে আকৌ বিহুৰ বজাৰ, তো তালৈ গৈ আছোঁ। তো বজাৰৰ ওপৰতে আজি ব্লগটো বনাইছোঁ। শেষলৈ চাবা, ব'লা আৰম্ভ কৰোঁ। যেতিয়া আমি বজাৰ পালোঁ আহি বজাৰখন চোৱা, মই যিমানখিনি পাওঁ দেখাইছোঁ। বজাৰ মাজত এনেকৈ কথা কৈ ব্লগিং কৰিব বহুত লাজ লাগে, তো মাজত একো কোৱা নাই। তো চিনেমেটিক শ্বট কেইটামানহে আছে আৰু এনেই তুলিছোঁ, তাকে দেখাইছোঁ। চোৱা, লাষ্টলৈকে চোৱা আৰু এটা লাইক কৰি দিবা। ইমান ভাল হোৱা নাই, তথাপি অলপ ছাপোৰ্ট কৰি দিবা। চোৱা এতিয়া বজাৰৰ মাজত সোমাই গৈছোঁ। সোমাই আছোঁ। এইফালে চুলি কাটি আছে মানুহে, পিয়াত বহাই এইফালে মানুহ হৈছে। বিহুৰ বজাৰ তাতে এইফালে চেণ্ডেলৰ দোকান আছে, কাপোৰৰ দোকান আছে, মানে চব আৰু লেপ পাব, কিবা পাব, চব পাব। চেণ্ডেলৰ দোকান গৈ থাকিলে এইফালে আছে, এইবোৰ চবফালে চেণ্ডেলৰ দোকান। এইফালে কাপোৰৰ দোকান আছে, যি বিচাৰে। বিহু বজাৰ, মানুহবোৰ আহিছে বিহু বজাৰ কাপোৰ কিনিবলৈ আহিছে। চবতে মানুহ, মাইকী মতা, সৰু ল'ৰা ছোৱালীকে ধৰি চব, বুঢ়া বুঢ়ী চব আৰু লেপ চেপ যি লাগে আহক। চৰাইবাহী বজাৰলৈ আহিব বস্তু কিনিবলৈ। কম দামত নাপালেও পাব আৰু খালী দামত। আহিব চৰাইবাহী বজাৰলৈ। হৈ ককা চাই দিয়ক। মই আৰু যাত লাজ লাগে কথা ক'ব, সেনেকেই আৰু। এইবাৰ আপেল কমলা বেছি আছে। চাইড এইবোৰ কাঠ আলু, পিঁয়াজ। বজাৰ চলি আছে খুব ধুনীয়াকৈ। মানুহবোৰে পূৰা বস্তু চস্তু কিনি অৱস্থা নাই। মানুহ গৰমো ঠাণ্ডা মাজতে বিহু লাগিছে চবৰ গাত। আলু পিঁয়াজ। তো এইফালে আছে মাছৰ বজাৰ, চাব পাৰে। চবফালে মানুহ। এই কণী কাক লাগিব। তো এনেকৈ আমাৰ চৰাইবাহীৰ বজাৰ চলি আছে। পাণ তামোল চাধা চূণ চব আৰু মাছ চাছ মানে মানুহে কিনিছে, কিনা মানুহে কিনি আছে, বেচা মানুহে বেছি আছে। এইবোৰে আৰু এনেকেই চলি আছে আমাৰ চৰাইবাহীৰ বিহুৰ বজাৰ। তো গাইজ, আমি আহি মাংস বজাৰ পাইছোঁ। তো মাংস বজাৰ এফালে আছে, তো ইয়াত গৈ আছোঁ। তো এয়াই বিহু বজাৰ দেখালোঁ আপোনালোকক। আজিও হ'ব, আকৌ কাইলৈও হ'ব। মানে আজিও দেওবাৰ বজাৰ ন, আমাৰ চৰাইবাহীত দেওবাৰে বজাৰ হয়। তো আজি সেয়া বজাৰ লগতে অলপ ডাঙৰ হৈছে, অকণমান মানে জোৰা লাগি বিহু বজাৰ হৈছে। তো কাইলৈও হ'ব হ'বলা। তো ভিডিঅ'টো চালাত তাৰ বাবে থেংক ইউ।